জনাবলৈ সুখী হৈছোঁ যে স্বাস্থ্য সেৱা উৎসৱ আমাৰ অসম চৰকাৰৰ এখন সুন্দৰ ইনিচিয়েটিভ থাৰ্ড টাইম এইবাৰ আকৌ হ'ব 3rd ডিচেম্বৰৰ পৰা 5th ডিচেম্বৰলৈকে স্বাস্থ্য সেৱা উৎসৱটো হ'ব আপোনালোকে অলৰেডি জানে যে এইটো দুটা ফেজত হয় এখন ইণ্টাৰনেল এছেছমেণ্ট হয় ইণ্টাৰনেল এছেছমেণ্ট ইজ জেনেৰেলি ডান বাই দি নিজৰ আমাৰ যি হেল্থ অফিচাৰ্ছ আছে তেখেতসকলে কৰে ইণ্টাৰনেল এছেছমেণ্ট তাৰপিছত আমাৰ এক্সটাৰ্নেল এছেছমেণ্ট থাকে এক্সটাৰ্নেল এছেছমেণ্টটো যিমান আমাৰ ছিনিয়ৰ অফিচাৰ্ছ আছে ডিষ্ট্ৰিক্টৰ KMCH যেনেকৈ মেডিকেল কলেজ হস্পিটেলছ তেখেতসকলৰ ফেকাল্টি তাৰ লগে লগে আমাৰ যিমান পলিটিকেল ৰিপ্ৰেজেণ্টেটিভছ আছে যেনেকৈ MCLAs এণ্ড MLAs এণ্ড মিনিষ্টাৰ্ছ এণ্ড MPs তেখেতসকলেও আহে ইনক্লুডিং ছিনিয়ৰ অফিচাৰ্ছ IAS IPS ACS অফিচাৰ্ছ তেখেতসকলেও আহে আৰু তেখেতসকলে এছেছমেণ্ট কৰে এইবাৰ আমাৰ ইয়াৰ কোকৰাঝাৰ জিলাৰ পৰা about 17 institutions have been selected external assessment হোৱা হ'ব তেখেতসকলৰ on between 2nd to 5th of December আৰু কিছুমান পইণ্টছ আছে যেনেকৈ on the basis of which medical institutions all these health institutions are judged as grade A B C based on the assessment আৰু assessment কৰাৰ বহুতখিনি নিয়ম নীতি আছে চেকলিষ্ট আছে চেক পইণ্টছ আছে তাৰ বেচিছতে হয় মাৰ্কছ মতেহে পায় আৰু যিমান মাৰ্কছ পায় ইমানহে গ্ৰেড A আমাৰ ইয়াত আহিব আশা ৰাখিছোঁ আমাৰ যিমান হেল্থ ইনষ্টিটিউশ্যনছ আছে গ্ৰেড A পাবলৈ সক্ষম হ'ব আৰু এৱাৰ্ড মানি এইবাৰ বহুত ধুনীয়াকৈ দিছে যেনেকৈ যিসকল ডিষ্ট্ৰিক্টছৰ মেক্সিমাম গ্ৰেড A ফেচিলিটিছ থাকিব তেখেতসকলে মানে 5 লাখ টকা পাব আৰু বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট হস্পিটেলো 5 লাখ টকা পাব বেষ্ট পাৰফৰ্মিং চাব ডিভিজনেল হস্পিটেল উইল গেট 3 লাখ টকা আৰু বেষ্ট পাৰফৰ্মিং CHC উইল গেট 3 লাখ টকা আৰু বেষ্ট পাৰফৰ্মিং PHC উইল গেট 3 লাখ টকা তো অসম চৰকাৰৰ পৰা যেনেকৈ এখন সুন্দৰ পদক্ষেপ কম্পিটিটিভ হেল্ডি কম্পিটিশ্যনছ বিটুইন দি হেল্থ ইনষ্টিটিউশ্যনছ অফ দ্য ষ্টেট যাতে আমাৰ হেল্থ ইনষ্টিটিউশ্যনৰ মাজতো এখন সুন্দৰ কম্পিটিশ্যন থাকে তেখেতসকলেও এনেকৈ সুন্দৰ প্ৰাইজ পাবলৈ চেষ্টা কৰে আৰু ইন দ্য প্ৰচেছ আমাৰ হেল্থ ইনষ্টিটিউশ্যনছৰ যি অৱস্থা আছে সেইটো মানে ইম্প্ৰুভ হয় এছেছমেণ্ট আমি ৰেগুলাৰলি কৰি ইম্প্ৰুভমেণ্ট যাত লাগে সেইখিনি আমি কৰিব পাৰোঁ তাৰ কাৰণে মই অসম চৰকাৰকো ধন্যবাদ দিছোঁ কাৰণ স্বাস্থ্য আৰু আপোনালোকক সকলোকে স্বাস্থ্য সেৱা উৎসৱটো লৈ যিমান পাৰে আমি আমাৰ ডিষ্ট্ৰিক্টৰ হেল্থ ইনষ্টিটিউশ্যনছে যিমান পাৰে এৱাৰ্ড পালে ভাল হয় আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোকে ছাপোৰ্ট থাকিব থেংক ইউ মাতিছিলোঁ ফৰ দি 16-day এক্টিভিজম কেম্পেইন এগেইনষ্ট জেণ্ডাৰ বেছড ভাইলেঞ্চ এইটো আমাৰ ইনিচিয়েটিভ লোৱা হৈছিলে বাই আণ্ডাৰ মিছন শক্তি আছাম গভৰ্ণমেণ্ট অফ আছাম আৰু কেম্পেইন এবাৰৰ আছে যে ৰিকমিটমেণ্ট একাউণ্টেবিলিটি ৰিচোৰ্চিং টুৱাৰ্ডছ বেইজিং 30 ইউনাইট টু এণ্ড ভাইলেঞ্চ এগেইনষ্ট উইমেন এণ্ড গাৰ্লছ তো এনেকৈ কৰি আমাৰ সংকল্প যিটো আছে ছ'চিয়েল ৱেলফেয়াৰৰ আণ্ডাৰত তেখেতে ইনিচিয়েটিভ লৈছিলে যাতে আমাৰ যিমান ডিপাৰ্টমেণ্টছ আছে যেনেকৈ এডুকেশ্যন হৈ গ'ল আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে দেন আপোনাৰ DSW ডিপাৰ্টমেণ্ট ইনক্লুডিং আপোনাৰ এই DPM ASRLM আছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি আছে সকলোকে মাতি এখন সুন্দৰ ৱৰ্কশ্বপ ইয়াত ৰাখিছে ৱৰ্কশ্বপৰ আণ্ডাৰত যিমানখিনি আমাৰ DV এক্ট আছে যেনেকৈ ডমেষ্টিক ভাইলেঞ্চ এক্ট আছে পোষ্ট এক্ট আছে শি বক্স পৰ্টেল আছে BNS BNSS BSA আৰু যিমান ধৰণে বেলেগ নানান ধৰণৰ স্কিম আছে ফৰ উইমেন সেইখিনি ক্ষেত্ৰত কনচালটেশ্যন ডিছকাশ্যন উইথ দ্য ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ ডালছা হেল্থ ছ'চিয়েল ৱেলফেয়াৰ আৰু এডুকেশ্যন NHM PNRD NGOs সকলোকে মিলি যাতে এখন কমন প্লেটফৰ্ম ডিছকাশ্যন কৰিব পাৰে সেইখিনি ইছ্যুজটো লৈ আৰু আপোনালোকে এজ মিডিয়া পাৰ্চনেল আমাৰ লগত থাকিব পাৰে যাতে আপোনালোকে যিমান প্ৰচাৰ কৰে সেইখিনি ছেফ গাৰ্ড যিমান লিগেল ছেফ গাৰ্ডছ আছে এগেইনষ্ট উইমেন এগেইনষ্ট জেণ্ডাৰ ভাইলেঞ্চ যিমানখিনি লিগেল ছেফ গাৰ্ডছ আছে ফৰ আৱাৰ উইমেন এণ্ড গাৰ্ল চিলড্ৰেন সেইখিনি আপোনালোকে প্ৰচাৰ কৰি দিব পাৰে আৰু আজি এখন প্ৰগ্ৰামো লোৱা হৈছে ৱৰ্কশ্বপ আৰু হ'ব জেণ্ডাৰ পইণ্ট পাৰ্চন আমাৰ ASRLMৰ পৰা আহিব আৰু তেখেতে যিমান আমাৰ আজি পাৰ্টিচিপেণ্টছ আছে তেখেতসকলক ওৱান ষ্টপ চেণ্টাৰৰ লগত কেনেকৈ আমি যোগাযোগ কৰিব পাৰোঁ যেনেকৈ ASRLMৰ আণ্ডাৰত অলৰেডি নাৰী সুৰক্ষা কক্ষ আছে জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ উইদিন দিছ কেম্পেইন 17 days কেম্পেইনৰ আণ্ডাৰতে আমি এখন জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ এতিয়াও মানে ইনগ্ৰেট কৰিবলৈ এখন অপৰচুনিটি আমি পাইছোঁ চ' তাৰ আণ্ডাৰত কেনেকৈ আমি ওৱান ষ্টপ চেণ্টাৰটো ইণ্টিগ্ৰেট কৰিব পাৰে আৰু আমাৰ জেণ্ডাৰ ভাইলেঞ্চৰ পৰা মানে ডমেষ্টিক ভাইলেঞ্চ হওক বা এনি বেলেগ টাইপ অফ ভাইলেঞ্চ যি আছে তাৰ এগেইনষ্টত যিসকল আমাৰ বাইদেউগৰাকীসকল আছে বা মহিলা আছে তেখেতসকলে যিসকলে ছাফাৰ কৰি আছে তেখেতক আমি কেনেকৈ ৰিহেবিলিটেট কৰিব পাৰোঁ তেখেতসকলক কেনেকৈ আমি মেণ্টেলি
ইম'চনেলি ছাপৰ্ট দিব পাৰোঁ আৰু এখন ভাল আনটিল এণ্ড আনলেছ কাউন্সেলিং আমি কেনেকৈ তেখেতক দিব পাৰোঁ। চ' সেইখিনিৰ কাৰণে আজি আপোনালোকক মাতা হৈছিলে আৰু আপোনালোকৰ পাৰ্টিচিপেশ্যন পাই বহুত ভাল পাইছোঁ, কাৰণ ইট শ্ব'জ ডেট আপোনালোকেও চেঞ্চিটিভ আছে আৰু সেইখিনি ইছ্যুটোলৈ আপোনালোকেও নিশ্চয় ৰাইজৰ মাজত কথাখিনি ৰাখিব। ধন্যবাদ।